কাতি মাহত মাধৱ মন্দিৰত আহিছে মন্দিৰ দেখুৱালে তো আৰু ভৱিষ্যতে চাইকেলতে পৰি গৈছিল মঞ্জুলিকা চাইকেল এইটো হয় আৰু ইয়াত বহুত বেছি ওখ আৰু ভাগৰ লাগিছে হৈছে মাছ পুখুৰী আৰু ইয়াত প্ৰকাণ্ড ডাঙৰ ডাঙৰ কাছ हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आमिर ब्लॉगत आपलोकर स्वागतम तो गाइस এই অলপমান বেলেগ টাইপৰ বেলেগ ভিডিঅ' বনাবলৈ মই যাই আছো হাজো তীৰ্থনগৰী টেম্পলত যাই আছো জনপ্ৰিয় মন্দিৰ মাধৱ মন্দিৰ য'ত আপোনালোকে বহুত বস্তু জানিব পাৰিব বহুত বস্তু শিকিব পাৰিব আৰু তাৰ পৰা আপোনালোকে আশীৰ্বাদ ল'ব পাৰিব তো গাইস মানে বৰ্তমান আমি ৰেডি হৈ গৈছো আৰু দেউতাৰ মঞ্জুলিকা খানেই ক'বাত গুচি গৈছে গাইস চাইকেলতে পৰি গৈছিল মঞ্জুলিকা চাইকেল এইটো হয় আৰু ইয়াত উঠাই দি আছো দেউতাৰ মঞ্জুলিকা পালচাৰখন উঠাই লৈছো এইটো চাওক সো গাইস আজি এইটো দি আমি যাত্ৰাটো আৰম্ভ কৰিম আমি মানে বহুত বেছি এক্সাইটেড হৈ গৈছো কাৰণ ফাৰ্ষ্ট টাইম সাইকেল লৈ এটা বম ডাঙৰ যাত্ৰা হ'বলৈ গৈ আছে তো মোৰ লগত আছে এয়া চাওক দুজন বন্ধু বিবিসি দি কেনেকুৱা বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইস মানে চাওক আমাৰ যাত্ৰাটো আৰম্ভ হৈ গৈছে আৰু এই চাওক চাইকেল মাৰি গাইস মানে বহুত বেছি এক্সাইটেড হৈ আছো আৰু মোৰ পিছফালে চাওক মোৰ ব্লগাৰ ভাইকিটা আহি আছে তো গাইস মানে বৰ্তমান আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ তো বহুত বেছি মজা হ'বলৈ গৈ আছে ফাইনালি আমি আহি পালোঁ পুথিমাৰী নদী আপোনালোকক দেখাই দি আছোঁ পুথিমাৰী নদীটো কেনেকুৱা জগাইছে চাওক ভিউ চাওক কি মজাৰ আৰু বহুত বেছি ৰ'দ দিছে আৰু চাই বহুত বেছি ভাল লাগি আছে কাৰণ চাইকেল লৈ এটা মজাৰ ভিডিঅ' বনাবলৈ যাই আছোঁ বহুত বেছি এক্সাইটেড হৈ আছিলোঁ আৰু যাই আছোঁ আৰু পুথিমাৰী নদীটো চাওক বহুত বেছি ভাগৰ লাগিছে আৰু বহুত বেছি গৰমো লাগিছে তো ভাবি আছোঁ আগত এটা দোকানত কিবা এটা খাম তো গাইছ মানে পাখামালা পালে আৰু অলপমান বাকী আছে তো গাইছ বহুত বেছি ভাগৰ লাগি আছে তো কিবা এটা খাই লওঁ আগতে ষ্টিং লৈ ল'লোঁ দোকানৰ পৰা বহুত বেছি গৰম লাগিছে আৰু বৰ্তমান আমি পাখামালাত আছোঁ আৰু এতিয়া আৰু বেছি দূৰ নাই অলপমান দূৰ আছে তো যাওক ষ্টিংটো খাই লওঁ আগতে ফাইনালি আমি আহি পালোঁ আৰু মঞ্জুলিকা পালচাৰখন ইয়াত পাৰ্ক কৰি থওঁ ফাইনালি আমি আহি পালোঁ আৰু ভিতৰত সোমাই আহিলোঁ আৰু আজি চাওক আজি আমি ভাল দিনতে আহিছোঁ কাৰণ দুনিয়াৰ মানুহ আহিছে চাওক চাৰিওফালে মানুহ চ' গাইছ বহুত বেছি ভাল লাগি আছে কাৰণ চাৰিওফালে মানুহ আৰু এইটো মন্দিৰ হয় কিন্তু মন্দিৰত যোৱাৰ আগতে আমি এইফালে মাছ পুখুৰী আছে মাছ পুখুৰীত ভালদৰে হাত মুখ ভালদৰে ধুই লওঁ আৰু তাতে কাছ আছে বম ডাঙৰ ডাঙৰ কাছ আপোনালোকক ভালদৰে দেখাই দিম তো আহক আমি যাওঁ এই হৈছে মাছ পুখুৰী আৰু ইয়াত প্ৰকাণ্ড ডাঙৰ ডাঙৰ কাছ আছে আপোনালোকক দেখাই আছোঁ বহুত ডাঙৰ ডাঙৰ কাছ আপোনালোকক পাগল হৈ যাব তো মানে চাই থাকক ভিডিঅ'টো বহুত বেছি মজা হ'বলৈ যাই আছে ইয়াত অহাৰ লগে লগে এজন মানুহক লগ পালোঁ তেওঁ কিছুমান কথা কৈ দিব আপোনালোকক কৈ দিয়কচোন আপুনি গতিকে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল আপোনালোকৰ চেনেলৰ যোগেদি গতিকে পুখুৰীত মানে ধৰ্মীয় জ্ঞানেৰে মানুহখিনি আহে মানুহখিনিয়ে কেতিয়াও মানে কাছক মুড়ি পপকৰ্ণ বিস্কুট বা তেনেকুৱা ধৰণৰ খাদ্য দিব নালাগে যিহেতু কাছটো মানে মাছৰ ওপৰত মানে মাছজাতীয় বস্তু খায় বা মাংসহাৰীও আছে কাছ কিছুমান গতিকে মাংসটো দি দিয়ে মন্দিৰৰ পুখুৰী বুলি ধৰ্মীয় জ্ঞানত গতিকে এইটো মাছেই দিয়ে গতিকে মাছ দিব লাগে আৰু যিকোনো খাদ্য মানে পুখুৰীত মানে এইটো পুখুৰী বুলি নহয় কোনো মন্দিৰৰ পুখুৰীত কাছ থকা পুখুৰীত দিব নালাগে এইটো মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ একদম সকলোকে অনুৰোধ কৰি কৈছোঁ কোনো ধৰণৰ এনেকুৱা ধৰণৰ খাদ্য নিদিব আপোনালোকে
তো আপোনালোকে এখেতৰ কথাটো মানি চলিব আৰু কাছক পেকেটজাতীয় খাদ্যবস্তু নিদিব, কাৰণ বিভিন্ন কাছৰ মৃত্যু হৈছে, ইয়াত লেখাই আছে। আপোনালোকক মাছ পুখুৰী দেখালৈ এতিয়া ভিতৰত যাম, মন্দিৰৰ ওপৰত যাম। তো গাইছ মানে ইয়াত সকলোবোৰ বস্তু আপোনালোকে পাই যাব, পূজাৰ কাৰণে যিবিলাক সামগ্ৰী লাগে চব ইয়াতে আছে। আপোনালোকক দোকানত পাই যাব এইবিলাক ফুল চুল, যিকোনো পূজাৰ সামগ্ৰী ইয়াত আপোনালোকে পাই যাব। তো এতিয়া আমি ভিতৰত যাম, তো যাই আছোঁ আমি ভিতৰত, চাই থাকক। হ্যাঁ, চ্যানেলটো সাবস্ক্রাইব করে দিবি দে তই। গাইছ আহি গ'লো মন্দিৰৰ ভিতৰত। আপোনালোকে ভিৰ চাইছে, আজি বহুত বেছি মানুহ আহিছে, তো ভাল লাগি আছে, বহুত বেছি মানুহৰ লগত আজি আহিছোঁ। আহি কেনে বহুত বেছি ভাল লাগিছে, কাৰণ ইয়াত আহি পেলাই জুবিন বাইক লগ পালোঁ। ইয়াকো লগ পালোঁ। আমি ব্লগ ধুনীয়া ব্লগ বনাই আজি কাতি মাহত মাধৱ মন্দিৰত আহিছে, মন্দিৰ দেখুৱালে। তো আৰু ভৱিষ্যতে বহুত কিবা কিবি দেখুৱাব। আৰু কাতি মাহত এনেও এইটো ভক্তৰ মাহ বুলি কয়, আপোনালোকে আহক কাতি মাহত মাধৱ মন্দিৰত, বহুত বেছি ভাল লাগে। আৰু ইয়াক লগ পাই আৰু বেছি ভাল লাগিল। থেংক ইউ। তো জুবিন দাক লগ পাই বহুত বেছি ভাল লাগি আছে, মানে ভবা নাই যোৱা এনেকৈ, ভবাই নাছিলোঁ তেওঁক লগ পাম, বহুত বেছি মনৰ পৰা ভাল লাগি আছে। ভাল লাগিল লগ পাই। দাদা থেংক ইউ। বৰ্তমানে তাই এটা দাদাক লগ পালোঁ, আৰু তেওঁ ক'ব এইটো মন্দিৰ কেনেকৈ স্থাপিত হৈছিল আৰু কিমান চনত হৈছিল বা কিমান বছৰৰ পৰা এইটো পুৰণি, সকলোখিনি কথা কৈ দিব তেওঁক। মই কৈ দিয়কচোন এইটোৰ বিষয়ে অলপমান। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ 6th চেঞ্চুৰীতে স্থাপন হোৱা বুলি আমি পাইছোঁ। আৰু এই হয়গ্ৰীৱ মাধৱ মন্দিৰ বিশেষকৈ বিষ্ণু মন্দিৰ হিচাপে জনজাত, আৰু এইটো আমাৰ হাজোৰ অতিকৈ আধ্যাত্মিক দিশৰ প্ৰতি আমাৰ হাজোবাসীৰ কাৰণে এইটো বহুত আৱেগিক মন্দিৰ। আৰু এই মন্দিৰৰ লোকবিশ্বাস অনুসৰি যিসকল তীৰ্থযাত্ৰী ইয়াত আহে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে। আমাৰ হয়গ্ৰীৱ মাধৱকে আদি কৰি ইয়াত পঞ্চতীৰ্থ বিৰাজমান। হাজোৰ পঞ্চতীৰ্থ হ'ল শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ, গণেশ মন্দিৰ, কেদাৰেশ্বৰ, কামেশ্বৰ আৰু কমলেশ্বৰ, এই 5টা মন্দিৰ। আৰু লগতে আমাৰ মুছলমান ধৰ্মী লোকসকলৰ কাৰণে পবিত্ৰ তীৰ্থস্থান পুৱামক্কা আছে, আৰু পুৱামক্কা গুৰুচল পাহাৰত অৱস্থিত। আৰু ইয়াত বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়। বিশেষকৈ ইয়াৰ আকৰ্ষণীয় উৎসৱ আছিলে বুলবুলি চৰাই খেল, কিন্তু বুলবুলি চৰাই খেল আইনগতভাৱে এতিয়া বন্ধ ৰখা হৈছে কাৰণে আমি
এই খেলটো খেলিব পৰা নাই কাৰণে আমাৰ হাজোবাসীৰ কাৰণে এইটো দুখজনক ঘটনা। আৰু ইয়াৰ উপৰি জন্মাষ্টমী পালন কৰা হয়, মাঘ বিহুত মণিকূট উৎসৱ পালন কৰা হয়। মাঘ বিহুতো যথেষ্ট দৰ্শকৰ লানি নিচিঙা ভিৰ হয়। কিন্তু এইবাৰ আমি এই কাৰ্তিক মাহত বিষ্ণু মন্দিৰত তুলসী পাত অৰ্পণ কৰিলে বহুত পুণ্য হয় কাৰণে আমাৰ যথেষ্ট দৰ্শনাৰ্থী হৈছে। অইন বছৰো হয় যদিও এইবাৰ বেছি সংখ্যক দৰ্শনাৰ্থীয়ে ইয়াত তুলসী পত্ৰ প্ৰদান কৰিছে। আৰু এইটোৱে আমাৰ হাজোৰ এটা লোকাচাৰ বুলিও ক'ব পাৰি। কাৰণ কিয়, এই যে তুলসী পাতৰ কিছুমান মালা তৈয়াৰ কৰা হৈছে, বিভিন্ন মালা আছে হয়গ্ৰীৱ মাধৱক অৰ্পণ কৰে, বিশেষকৈ জালমালা মুখ্য, আৰু ইয়াৰ লগত ঢুকঢুকি মালা, গলমালা, ধানৰ মালা আদি কৰি কেইবা প্ৰকাৰৰ মালা তৈয়াৰ হয়। পূজা বিশেষকৈ ৰাতিপুৱা 6 বজাত প্ৰাতঃস্নান হয়, আৰু প্ৰাতঃস্নানৰ পিছত 8:30 বজাত হোম হয়। দুপৰীয়া ভোগ অৰ্পণ কৰা হয় 2 বজাত, আৰু সন্ধিয়া 7:30 বজাত লা বা আৰতি হয়। মাধৱ মন্দিৰ কালাপাহাৰে যেতিয়া ধ্বংস কৰি দিছিলে, পিছত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে এইটো পুনৰ নিৰ্মাণ কৰে, আৰু সেই পুনৰ নিৰ্মাণ কৰাৰ পিছৰ পৰা ইয়াৰ যিটো কনষ্ট্ৰাকশ্যন এইটো বহুত মজবুত হৈ আছে। বিভিন্ন ৰাজ্যৰ পৰাই নহয়, বহুত দেশ বিদেশৰ পৰা মানুহ আহে, যেনেকৈ জাপান, ইণ্ডোনেছিয়া, ইংলেণ্ড আৰু বহুত দূৰৰ পৰা পৰ্যটকবিলাক ইয়াত চাবলৈ আহে। তো দাদা আমাক ভালদৰে কৈ দিলে কেনেকৈ এইটো হৈছিল। তো গাইজ মানে আৰু আপোনাৰ গাইজ বৰ্তমান চাওক, আৰু ইয়াত চাওক অখণ্ড প্ৰদীপবিলাক জ্বলি আছে, বহুত ভাল লাগে। আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই, আপোনালোকে যিকোনো ধৰ্মৰ ইয়াত আহি কিনে মন্দিৰৰ পৰা আশীৰ্বাদ ল'ব পাৰে।